নমস্কাৰ বন্ধুসকল, নতুন টেকনিকেল ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু মাল্টিমিডিয়ালৈ। অসম বিধানসভা নিৰ্বাচন সমাগত। ইতিমধ্যে বিভিন্ন দায়িত্বপ্ৰাপ্ত বিষয়ক বিভিন্ন পুলিং বিষয়ৰ ট্ৰেইনিং দি থকা হৈছে। আজি ভিডিঅ'টোৰ জৰিয়তে ছেকেণ্ড পুলিং অফিচাৰ, দ্বিতীয় পুলিং বিষয়গৰাকীৰ দায়িত্ব আৰু কৰ্তব্যনো কি সেই বিষয়ে জনাবৰ কাৰণে ইয়াত চেষ্টা কৰা হৈছে। ইতিমধ্যেই ফাৰ্ষ্ট পুলিঙৰ ডিউটি সম্পৰ্কে এটি বেলেগ ভিডিঅ'ত বৰ্ণনা কৰা হৈছে। আপোনালোকে ডিছক্ৰিপশ্যনত গৈ এই ভিডিঅ'টো চাব পাৰে। এতিয়া ছেকেণ্ড পুলিং অফিচাৰৰ কামসমূহ মই এফালৰ পৰা আপোনালোকক কৈ গৈছোঁ যে নাম্বাৰ 1, যিখন ভোটাৰ ৰেজিষ্টাৰ, যিখনক আমি 17A হিচাপে জানো, সেইখনৰ তথ্যসমূহ আমি লিপিবদ্ধ কৰা। মই অলপ পাছত 17Aৰ এখন ডেমো আপোনালোকক দেখুৱাই আছোঁ। আৰু 2 নম্বৰতে সেই ভোটাৰ ৰেজিষ্টাৰত প্ৰতিগৰাকী ভোটাৰৰ স্বাক্ষৰ বা টিপ চহী আমি ল'ব লাগিব। আৰু 3 নম্বৰতে আমি ভোটাৰ শ্লিপ প্ৰদান কৰিব লাগিব। ভোটাৰৰ শ্লিপৰো মই এটা সৰু ডেমো আপোনালোকক মই দেখুৱাই দিম। আৰু যিটো ইনডিলিবল ইংক বা অমোচনীয় চিয়াহী আমি দিব লাগিব। এতিয়া এইখিনিতে আমি গুৰুত্ব দিবলগীয়া বা ছেকেণ্ড পুলিং অফিচাৰে গুৰুত্ব দিবলগীয়া কেইটামান কথা হ'ল যে আমি যেতিয়া ভোটাৰ ৰেজিষ্টাৰত আমি নামসমূহ বা ৰেকৰ্ডসমূহ ৰাখি যাম, যিখিনি ব্যক্তিয়ে ভোটাৰ কাৰ্ড লৈ নাহে বা ভোটাৰ পৰিচয় পত্ৰৰ বিপৰীতে বেলেগ ডকুমেণ্ট লৈ আহে, তেওঁলোকৰ ক্ষেত্ৰত সেই ডকুমেণ্টৰ লাষ্টৰ যিটো 4 ডিজিট, লাষ্টৰ যিটো 4টা সংখ্যা আমি ৰেজিষ্টাৰত আমি লিপিবদ্ধ কৰিব লাগিব। গতিকে আমি ইয়াত এটা কথা কৈছে যে ভোটাৰ ৰেজিষ্টাৰ বা ফৰ্ম 17 প্ৰথম ভোটাৰজনে চহী কৰাৰ আগতেই যিটো ফাৰ্ষ্ট পুলিং বিষয়াই প্ৰিজাইডিঙৰ নিৰীক্ষণ কৰি চিআইয়ে ৰেজিষ্টাৰখনৰ প্ৰথম পৃষ্ঠাৰ ওপৰত টোটেল ইন দ্য কণ্ট্ৰোল ইউনিট চেক এণ্ড ফাউণ্ড টু বি 0 বুলি লিখিব লাগিব। ঠিক মানে ভোটাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগত বা প্ৰথম ভোটটো হোৱাৰ আগত আমি ওপৰত কি বুলি লিখি ল'ব লাগিব? টোটেল ইন দ্য কণ্ট্ৰোল ইউনিট চেক এণ্ড ফাউণ্ড টু বি 0। এতিয়া মই আপোনালোকক যিটো আমাৰ 17A, যিখন আমাৰ ভোটাৰ্ছ ৰেজিষ্টাৰ, সেইখনৰ মই দেখুৱাই দিব বিচাৰিছোঁ। এয়া দেখিছে, এইখন ফৰ্ম 17A এটা ডেমো। ইয়াত প্ৰথমে থাকিব চিৰিয়েল নাম্বাৰ। ইয়াত আমি এফালৰ পৰা আমি চিৰিয়েল নাম্বাৰবোৰ লিখি যাব লাগিব। আৰু কিবা কাৰণত যদি ভোটাৰ ৰেজিষ্টাৰত চিৰিয়েল নাম্বাৰ নাথাকে, হয়তো বহুৱাই থাকিব পাৰে, তেনেহ'লে আমি ভোট গ্ৰহণ কেন্দ্ৰৰ আগদিনা ৰাতি আমি ইয়াত চিৰিয়েল নম্বৰসমূহ কিছু পৰিমাণে টোটেল আমাৰ ভোটাৰ্ছটোৰ এটা চাই আমি ইয়াত চিৰিয়েল নম্বৰসমূহ বহুৱাই থ'ব পাৰোঁ। আৰু 2 নম্বৰত আছে চিৰিয়েল নাম্বাৰ অফ ইলেক্টৰেল ইন দ্য ইলেক্টৰেল ৰোলছ, যে ভোটাৰ তালিকাখনত তেখেতৰ চিৰিয়েল নাম্বাৰটো কিমান। এই চিৰিয়েল নাম্বাৰটো ফাৰ্ষ্ট পুলিং বিষয়াই যেতিয়া ভোটাৰজনক আইডেণ্টিফিকেশ্যন কৰিব, তেতিয়া তেওঁ জোৰেৰে কৈ দিব, আৰু সেইটো শুনি পেলাই আমি ইয়াত কি কৰিব লাগিব? 2 নম্বৰতে আমি এই চিৰিয়েল নাম্বাৰটো বহুৱাব লাগিব। আৰু 3 নম্বৰতে আছে কি? ডিটেইলছ অফ দ্য ডকুমেণ্ট প্ৰডিউচ বাই দ্য ইলেক্টৰ্ছ ইন প্ৰুফ অফ হিজ হাৰ আইডেণ্টিফিকেশ্যন। তেওঁলোকৰ ভোটাৰগৰাকীয়ে যিখিনি মানে তেখেতৰ ফটো পৰিচয় পত্ৰ হিচাপে যিখিনি ভোটাৰ কাৰ্ডৰ বাহিৰেও আন যি ডকুমেণ্ট লৈ আহে, আমি ইয়াত কি ডকুমেণ্ট আনিছে আমি সেইটো ইয়াত এণ্ট্ৰি কৰিব লাগিব। যদি ইপিক আনিছে আমি ইপিক বুলি লিখিব লাগিব, যদি ড্ৰাইভিং লাইচেঞ্চ আনিছে বা যদি বেংকৰ পাছবুক আনিছে আমি বেংকৰ পাছবুক বুলি লিখিব লাগিব। আৰু ভোটাৰ কাৰ্ডৰ বাহিৰে বাকী যিখিনি ডকুমেণ্ট আনে তাৰে সকলোৰে লাষ্টৰ যিটো 4 ডিজিট, লাষ্টৰ 4টা সংখ্যা আমি ইয়াত লিখি ল'ব লাগিব। তাৰপাছত আহিব কি? ছিগনেচাৰ থাম্ব বা ইমপ্ৰেশ্যন অফ ইলেক্টৰ। ইয়াত আমি তেওঁলোকৰ চহী ল'ব লাগিব। সাধাৰণতে আমি টিপ চহী বেছিকৈ লোৱা হয় সময়ৰ অভাৱৰ কাৰণে, কিন্তু আচলতে ভোটাৰগৰাকীয়ে চহী কৰিব ইচ্ছা কৰিলে আমি তেওঁক কেতিয়াও মানে মানা কৰিব নোৱাৰোঁ। ভোটাৰগৰাকীয়ে যি ইচ্ছা কৰে আমি সেইটোৱে আমি ইয়াত কৰিব লাগিব। আৰু 4 নম্বৰতে ৰিমাৰ্কছত আচলতে বেছি আমি লিখিব দৰকাৰ নহয়।
লিখিব দৰকাৰ তেতিয়াহে হ'ব যেতিয়া আমি চেলেঞ্জ ভোট বা ৰিফিউজ টু ভোট বা টেণ্ডাৰ ভোট এনেকুৱা কিছুমান অপশ্যন বা পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া আমি ইয়াত বা টেষ্ট ভোট তেতিয়া আমি ইয়াত এই ৰিমাৰ্কছ বক্সটো আমি ব্যৱহাৰ কৰিবলগীয়াত পৰে। এই ক্ষেত্ৰত আমি প্ৰিজাইডিঙৰ সহায় লৈ আমি এই ৰিমাৰ্ক বক্সটো ছেকেণ্ড পুলিং অফিচাৰে পূৰণ কৰিব লাগিব। এতিয়া কথাটো হ'ল এই 17A ফৰ্মখন ফিল আপ কৰাৰ আগত যিখিনি ওপৰত আছে ইয়াত কনষ্টিটিউচন নম্বৰ বা চেণ্টাৰ নম্বৰ পুলিচৰ নম্বৰ এইখিনি আমি আগদিনা ৰাতি আমি খাদ্য অনুসৰি ফিল আপ কৰি থ'ব পাৰোঁ যাতে আমাৰ পিছদিনা কামখিনি আমাৰ সহজ হৈ থাকে। এতিয়া এইখিনি কৰা হোৱাৰ পিছত আমাৰ দ্বিতীয়তে আছে আমাৰ কি ভোটাৰ শ্লিপ আমি এখন ইছ্যু কৰিব লাগিব। আমি প্ৰতিগৰাকী ভোটাৰক এখন ভোটাৰ শ্লিপ দিব লাগিব। গতিকে এইখন হ'ল ভোটাৰ শ্লিপৰ এটা ডেমো। ইয়াত আমি ভোটাৰ শ্লিপত আমাৰ যিটো মেটেল চিলটো আমি আগদিনা ৰাতি আমি মাৰি থ'ব পাৰোঁ যিটো তাৰপাছতে বাকী ইয়াত যিটো প্ৰথমতে আছে চিৰিয়েল নাম্বাৰ অফ ইলেক্টৰেল এজ পাৰ কলম নাম্বাৰ ৰেজিষ্টাৰ ভোটছ বা ৰেজিষ্টাৰ যিটো প্ৰথম চিৰিয়েল নাম্বাৰটো ইয়াত সেই মানে চিৰিয়েল হ'ব তাতে যদি ভোটাৰ 17 ইয়াত যদি 1 হয় ইয়াতো 1 দিব লাগিব আৰু যদি তাত যদি 5 হয় ইয়াতো 5 দিব লাগিব আৰু যদি চিৰিয়েল নাম্বাৰ অফ ইলেক্টৰেল এজ ইণ্টাৰ্ড ইন দ্য ইলেক্টৰেল ৰুল দ্বিতীয়টো হ'ল তেখেতৰ ভোটাৰ চিৰিয়েল নাম্বাৰটো ভোটাৰ কাৰ্ডৰ যিটো চিৰিয়েল নাম্বাৰ সেইটো আমি ইয়াত দিব লাগিব। গতিকে এই ভোটাৰ শ্লিপখন ইছ্যু কৰি ইয়াত ইনিচিয়েল পুলিং অফিচাৰৰ চহী সহ আমি এখন কি কৰিব পাৰোঁ আমি ভোটাৰগৰাকী আমি দিব লাগিব। আৰু 3 নম্বৰত আমি এটা কাম কৰিব লাগিব যে ভোটাৰগৰাকী আমি অমোচনীয় এইটো ইনডেলিবল ইংটো আমি দিব লাগিব বাঁহাতৰ তজনীয়া আঙুলিত আৰু যদি বাঁহাতৰ নাথাকে তেতিয়া আমি সোঁহাতৰ হেৰিত দিব লাগিব আৰু যদি আঙুলি একেবাৰে নাথাকে তেতিয়াহ'লে আমি বাহুত দিব লাগিব। গতিকে এইখিনি আমি অতি মানে সাৱধানতাৰে আমি এইখিনি কাম কৰিব লাগিব। আমাৰ ছেকেণ্ড পুলিঙৰ যথেষ্ট কাম বাকী আছে যথেষ্ট কাম আছে গতিকে আমি এইখিনি প্ৰথমতে আমাৰ যিখন 17A আমি সেইখন কৰিব লাগিব। 2 নম্বৰত আমাৰ ভোটাৰ শ্লিপ আমি ইছ্যু কৰিব লাগিব। গতিকে এইখিনি কৰোঁতে আমি এটা কথাই সদায় সাৱধান হ'ব লাগিব যাতে আমাৰ চিৰিয়েল নাম্বাৰটো আৰু সিফালে থাৰ্ড পুলিঙৰ যিটো কণ্ট্ৰল ইউনিটৰটো যিটো টোটেল ভোটছ সেইটো যাতে আমাৰ একে হৈ থাকে সেইকাৰণে আমি মানে ঘণ্টাৰ মূৰে মূৰে সেইটো পৰীক্ষা কৰি থকাটো দৰকাৰ আৰু যদি কিবা কাৰণত খেলি মেলি হৈ তেওঁ সমস্যাৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে আমি ইয়াৰ টোটেল চিৰিয়েল নাম্বাৰটোৱে আৰু তাৰে টোটেল ভোটটো বেলট ভোটটো আমি মাজে মাজে আমি চেক কৰি থাকিব লাগিব। গতিকে এইখিনিয়ে আছিল থাৰ্ড পুলিং অফিচাৰৰ মানে কৰিব লগা গুৰুত্বপূৰ্ণ কামসমূহ।